সকলোৱে বিদুৰ ভাই চিনেমাখন খুব ভাল কৈ আছে। আচ্ছা, যিসকলে চালে বাৰু ঠিকেই আছে, কিন্তু যিসকলে এতিয়াও চোৱা নাই তেওঁলোকে বাৰু চাবলৈ লাগে নে নালাগে? নেক্সট 30 ছেকেণ্ডত আপোনালোকে গম পাই যাব যে বিদুৰ ভাইখন কিয় চাব লাগে বা কিয় চাব নালাগে। বিদুৰ ভাই চিনেমাখন চোৱা প্ৰথম কাৰণটো হৈছে এই চিনেমাখন আপোনালোকে অভিনয় বা এক্টিঙৰ কাৰণে চাওক, কাৰণ ইয়াত প্ৰতিজন এক্টৰে বহুত ধুনীয়াকৈ আৰু নিখুঁতভাৱে নিজৰ কামবোৰ কৰিছে। বিশেষকৈ চুমকি কছাৰী মানে আমাৰ বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুঙে ইমান ধুনীয়া এক্টিং কৰিছে। তাই এনেকুৱা কিছুমান চিন আছে য'ত তাই আপোনালোকক হহুৱাব, আৰু তাই এনেকুৱা কিছুমানো চিন আছে য'ত তাই আপোনালোকক কন্দুৱাব। আৰু উজ্জ্বল ৰাজখোৱাও যে কি এক্টিং কৰিছে, মজা এক্টিং কৰিছে, মজা কমেডি কৰিছে, লগতে বলিন বৰাৰ কমেডিও মজা হয়। 2 নম্বৰ কাৰণটো হৈছে SUV, মানে কি ধুনীয়া ডাইৰেকশ্যন কৰিছে এই চিনেমাখনত। তেওঁ জীৱনৰ সৰু ক্ষণবোৰ তেওঁ উপভোগ কৰিবলৈ শিকাইছে। অসমীয়া সমাজখন ইমান ধুনীয়াকৈ দাঙি ধৰিছে এই চিনেমাখন, সঁচাকৈ একদম চাবলগীয়া চিনেমা। সেইকাৰণে গতিকে যাওক, বিদুৰ ভাই চাওক, একদম পেইচা বচুল।